ভয়ানক ৰাস্তাৰ পৰা গৈ আছোঁ ঘৰলৈ। নমস্কাৰ, মই পিকুমণি। আপোনাৰ সকলোকে মোৰ ইউটিউব চেনেল পিকুমণি এণ্ড ফেচবুক পেজ পিকুমণি এণ্ডলৈ স্বাগতম জনাইছোঁ। আজি মোৰ ডে 13 ভিডিঅ'লৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। মই গৈ আছোঁ ঘৰলৈ। আপোনালোকক অকণমান দিচাংমুখৰ পৰিৱেশ মই দেখুৱাব বিচাৰিম। আচলতে মই দিচাংমুখেদি ঘৰলৈ গৈ আছোঁ, বলমা ঘাট পাৰ হৈ পেলাই। এই আমাৰ দিচাংমুখলৈ যোৱা ৰাস্তা। দিচাংমুখৰ একা বেকা বাটটো নাই বৰ্তমান, একদম পকা ৰাস্তা, ধুনীয়া ৰাস্তা। অকণমান আপোনালোকক মই দেখুৱাইছোঁ। মই শিৱসাগৰ টাউনৰ পৰা বেটেৰী ৰিক্সাইদি গৈ আছোঁ বলমা ঘাটলৈ। আমাৰ ঘৰলৈ বলমা ঘাট পাৰ হৈ পেলাই যাব লাগিব। খুব ভয়ানক ৰাস্তা, জংঘল চাৰিওফালে আছে। আপোনালোকক দেখুৱাম, কিন্তু এয়া আমাৰ টাউনৰ পৰা দিচাংমুখলৈ যোৱা ৰাস্তা। অকণমান আপোনালোকক দেখুৱাইছোঁ। এয়া মই গৈ পালোহি বলমা ঘাটলৈ। আপোনালোকক বলমা ঘাটৰ পৰিৱেশ ইয়াত দেখুৱাইছোঁ। বলমা ঘাট নিৰ্মীয়মান অৱস্থাত আছে বৰ্তমান। এইখন হৈছে দিচাংমুখ বলমা ঘাট। আমাৰ ফালে যোৱা দলংখন নিৰ্মিত অৱস্থাত আছে। এইখন যদি হৈ যায় আমাৰ কাৰণে ভাল হ'ব। আমাৰ আৰু গাঁওখন এই ঘাটটো পাৰ হৈ এই যে আপোনালোকে শিমলুবাৰী দেখা পাইছে, শিমলুবাৰীৰ মাজেদি আমি গৈ থাকিব লাগিব আমাৰ গাঁৱলৈ। এইখনে হৈছে দিচাংমুখ বলমা। এই নাৱেদি পাৰ হওঁ আমি বলমা ঘাট। ঘাটটো পাৰ হৈ এই শিমলুবাৰী মাজে আমি গৈ পামগৈ আমাৰ ঘৰলৈ। কষ্ট হয় বহুতখিনি। এয়া বেমাৰী এগৰাকী ৰোগীক এনেকৈ লৈ যোৱা হৈছে আৰু এই নাৱেদি আমি পাৰ হ'ম বলমা ঘাট। বলমা ঘাট পাৰ হৈয়ে আমি যামগৈ আমাৰ ঘৰলৈ। আৰু এইখন হৈছে বলমা গাঁও। আমি কেনেধৰণে কিমান কষ্ট কৰি আমাৰ মানুহে অহা যোৱা কৰি আপোনালোকক অকণমান দেখুৱাইছে। নাৱেদিয়ে আমাৰ গাখীৰ অলা, ইয়াত বয় বস্তু অনা, দিচাংমুখলৈ যোৱা, শিৱসাগৰ টাউনলৈ যোৱা মানুহসকলে এনেকৈ সেই নাওখনেদিয়ে পাৰাপাৰি হ'ব লাগে। ইপাৰে আমাৰ গাঁওখন আৰু ইফাৰে হৈছে দিচাংমুখ বলমা ঘাট। অকণমান আপোনালোকক দেখুৱাইছোঁ। এয়া আমাৰ এনেকৈ আমি পাৰ হৈ যাব। এগৰাকী ছোৱালীক ভণ্টিক থৈ আহিলোঁ, আমাৰ মামা ছোৱালীজনী। যেতিয়া বলমা ঘাটলৈ পাইছোঁ তেতিয়াহে মোৰ মনত পৰিছে যে ভণ্টিক মই তাত থৈ আহিলোঁ। আচলতে তাই মোতকৈ আগতেই দিচাংমুখ পালেগৈ। মই যিহেতু অকণমান দেৰি হ'ল, মই অফিচ কামবিলাক গোটেইখিনি কাগজ কৰি মেলি তাইক মই ক'লোঁ তুমি দিচাংমুখ তিনিআলিত থাকিবা, মই তাত তোমাক ফোন কৰিম। তাৰপৰা মই লগে দিচাংমুখ পালোঁ। দিচাংমুখ পাই চিধা মই বেটেৰীখন পালোঁ, মানে ৰিক্সা এখন পালোঁ। মই চিধাই বলমা ঘাটলৈ গ'লোঁ। যেতিয়া মই বলমা ঘাট পাই পেলাই মই ছোৱালীজনীক দেখা নাই, তাই ক'ত থাকিলে, তেতিয়াহে মোৰ মনত পৰি পেলাই ফোন কৰিছোঁ মই, তুমি ক'ত আছা? মই বোলো মইতো তিনিআলিত আছোঁ। মোক কৈছে তুমি ক'ত আছা? মই বোলো পালোঁগৈ মই বলমা ঘাটলৈ। বেচেৰি তাই লৰালৰিকৈ আহি পেলাই তাইক মই তাই থাকি গ'ল ইপাৰে, মই আহিলোঁ আকৌ সিপাৰে। মানুহজনে ইফালেও মানুহ যিহেতু ৰৈ আছিলে, গতিকে দাদাই ক'লে, পোৱালি দাদা বুলি আমি মাতোঁ, পোৱালি দাদাই ক'লে যে তাইক আকৌ নেক্সট বাৰত লৈ আহিম, গতিকে তোমালোক ব'লা। ভণ্টি থাকি গ'ল বলমা পাৰ, মই আহিলোঁ এইফালে আমাৰ ফালে, আমাৰ পাৰে আছোঁ। এয়া নিৰ্মীয়মান অৱস্থাত আছে আমাৰ বলমা ঘাট দলংখন। যদি দলংখন সম্পূৰ্ণ হৈ যায় তেতিয়া আমাৰ কাৰণে আৰু সুবিধা হ'ব, যিহেতু দলংখন হোৱাৰ লগে অহা যোৱা যোগাযোগৰ মাধ্যমটো আৰু বেছি ভাল হ'ব। অৱশ্যে ৰাস্তা পদূলি বহুত ভাল হোৱাৰ আগতকৈ যেতিয়া আমি পঢ়া শুনা কৰিবলৈ আৰম্ভ কৰিছিলোঁ, যেতিয়া আমি দিচাংমুখেদি বলমা ঘাটেদি আমি টাউনলৈ পঢ়িবলৈ গৈছিলোঁ, তেতিয়া এনেকুৱা আহল বহল ৰাস্তা নাছিলে। ত'ত আমি খেতি কৰোঁতে যে ব্যৱহাৰ কৰোঁ অকণমান বহল ৰাস্তা, তেনেকুৱা অকণমানি বগা এটা লিক আছিলে। সেই চাৰিওফালে জংঘল হাবি। যদি আমি চাইকেলত যাওঁ, আচলতে চাইকেলতে আমাক দিচাংমুখলৈ দাদাহঁতে থ'বলৈ যায়, কেতিয়াবা আকৌ কোনোবা দাদাহঁতে আনিবলৈ যায়, তেনেকুৱা কেতিয়াবা গাড়ী যায়, কেতিয়াবা গাড়ী নাযায়। গাড়ী ডিমৌ হৈ যায়। যেতিয়া ডিমৌ ফালে যাব নোৱাৰে, ৰাস্তা যিহেতু বহুত বেয়া আছিলে, এনেকেই বহুত কষ্ট কৰিবলৈ আচলতে। আৰু এই ৰাস্তাইদি আমি কষ্ট কৰি অহা যোৱা কৰি পঢ়া শুনা কৰি এতিয়া ৰাস্তা আগতকৈ বহুত ভাল। কিন্তু আমি এতিয়া জংঘলৰ মাজেদি যামগৈ, খুব ভয়ানক ৰাস্তা। আপোনালোকক দেখুৱাইছোঁ ইয়াত জংঘল আৰু এই নিৰ্মীয়মান অৱস্থাত আছে আমাৰ বলমা দলংখন। অকণমান আপোনালোকক দেখুৱাইছোঁ। যদি দলংখন হৈ যায় তেতিয়াহ'লে বৰ বিশেষ একো চিন্তা নাই আৰু। এইফালে আমি এতিয়া পামগৈ জংঘলেদি আমাৰ ঘৰলৈ। খুব ভয়ানক ৰাস্তা আচলতে। ইয়াত হাতী ওলায়, বাঘো ওলায়, খুব ভয় লাগে। তথাপিও ভয়ানক ৰাস্তাৰ পৰা গৈ আছোঁ ঘৰলৈ। জংঘলৰ মাজে আমি গৈ থাকিম ঘৰলৈ। এইটো হৈছে জংঘল, এই জংঘলেদি আমি গৈ পামগৈ ঘৰলৈ। অকণমান আপোনালোকক দেখুৱাইছোঁ। এয়া আমাৰ শ্বৰ্টকাট ৰাস্তা, বলমা ঘাট পাৰ হৈ পোৱা ৰাস্তা, জংঘলী ৰাস্তা।
আপোনালোকক এইফালে দেখুৱাইছোঁ খুব ধুনীয়া পৰিৱেশটো খুবেই ভাল কি ক'ম আপোনালোকক ইমানেই ধুনীয়া পৰিৱেশ শিমলু গোটেই চাৰিওফালে যেন শিমলু বাগান যে মানুহে বাগানেই কৰি থৈছে তেনেকুৱা শিমলু একদম ফাগুনত পলাশৰ ৰঙে খুব ধুনীয়া কৰিছে এইফালে বলমা পাৰটো পুনৰ আপোনালোকক দেখুৱাইছোঁ ভণ্টি এতিয়া আহি আছে এবাৰত ভণ্টি পাবহি তাই আচলতে মোক পূৰা গালি দিব পাৰে মই একদম পাহৰি থাকিলোঁ তাৰমানে ইমান লৰালৰিকৈ আহিলোঁ বেটেৰীকণ পাই গ'লোঁ তাৰপিছত মই একেবাৰে চিধা উঠি পেলাই বলমাঘাট পালোঁ বলমাঘাট মই যেতিয়া পাইছোঁ তেতিয়াহে তাইলৈ মই ফোন কৰিছোঁ যে তুমি ক'ত থাকিলা বেচেৰী খং উঠিছে কিন্তু যিহেতু সৰু ছোৱালী মোৰ ওপৰত খং উঠিব পৰা নাই আৰু এয়া আমাৰ নিৰ্মাণ অৱস্থাত আছে পুনৰ আপোনালোকক দেখুৱাইছোঁ এই দলংখন যদি হৈ যায় তেতিয়াহ'লে আমাৰ বহুত সুবিধা হ'ব দিচাংমুখৰ পৰা আমাৰ শিৱসাগৰলৈ একেবাৰে 20ৰ পৰা 25 মিনিটমান চাগে সময় লাগিব এইফালে আমাৰ ভণ্টি পালেহি আপোনালোকক পুনৰ দেখুৱাইছোঁ আৰু এতিয়া আমি শিমলু মাজে মাজে গৈ থাকিম আমাৰ ঘৰলৈ অকণমান আপোনালোকক দেখুৱাই গৈছোঁ আমাৰ এই ধুনীয়া ৰাস্তা পকা ৰাস্তা হ'ল আমি পঢ়ি থকা অৱস্থাত এই ৰাস্তা পকা নাছিল অৱশ্যে পকা হোৱা বেছি দিন হোৱা নাই অকণমান মাজে মাজে গোহালি আছে কাৰণে অকণমান ভয়টো যেন অলপমান লগা নাই তেনেকুৱা নিচিনা লাগিছে নৈৰ পাৰে পাৰে আমি গৈ আছোঁ এয়া শিমলু বাগান বুলি ক'ব পাৰি আপোনালোকক অকণমান দেখুৱাইছোঁ ধুনীয়া পৰিৱেশ ধুনীয়া পৰিৱেশ কিন্তু খুব ভয় সাংঘাতিক ভয় কাৰণ কেনেবাকৈ যদি হাতী ওলায় কেনেবাকৈ যদি বাঘে ওলায় এনেকুৱা কঁপি গৈছোঁ প্ৰথম ৰক্ষা পামগৈ চাগে ঘৰলৈ পামগৈ অকণমান আপোনালোকক পৰিৱেশটো দেখুৱাইছোঁ বিৰাটেই ধুনীয়া ফটো চটো ল'বলৈ মন আছিলে কিন্তু যিহে ভয় কেনেবাকৈ যদি পিছফালৰ পৰা হাতী ওলায় আমাৰ এটাই চিন্তা যে আমি ঘৰ পাবগৈ লাগে সোনকালে সেয়া আমাৰ চিন্তা আচলতে বহুত দেৰি হ'ল যিহেতু লিগাঙৰ আগদিনাখন আমাৰ শিৱৰাত্ৰি চলি আছিলে শিৱৰাত্ৰি খুব ভিৰ ভণ্টিও জয়সাগৰৰ পৰা আহি পাওঁতে দেৰি হ'ল ময়ো শিৱসাগৰ টাউনৰ পৰা বলমাঘাট দিচাংমুখ পাওঁতে দেৰি হ'ল তাই মোতকৈ আগত আহি পেলাই তাই আকৌ মোতকৈ পাছত আহিব লগা হ'ল পলাশৰ ৰঙে ৰঙীন কৰিছে কৈছোঁ নহয় একদম বলিয়া হৈ গৈছোঁ কিন্তু উপায় নাই না ফটো ল'ব পাৰোঁ না ধুনীয়াকৈ বোলে অকণমান ৰৈ পেলাই ইয়াত ভিডিঅ' কৰিব পাৰোঁ যেনে তেনে ভয়ে যেনেকৈ আৰু পামগৈ সেইটোৱে চিন্তা যাতে গোহালি য'ত থাকে আৰু গোহালিলৈ পালে আৰু ৰক্ষা এয়া আমি পাইছোঁগৈ আৰু গোহালি পালে মানে ম'হৰ গোহালি গৰু গোহালি আছে এইফালে আপোনালোকক মই বাৰে অকণমান দেখুৱাইছোঁ খুব ধুনীয়া পৰিৱেশ বিৰাটেই ভাল লগা পৰিৱেশ কি ক'ম আপোনালোকক কোনোবাই যদি আপোনালোকে আহিব বিচাৰে এতিয়া খুব ধুনীয়াকৈ আপোনালোকে ফটো ল'ব পাৰিব কালি দিনে পোহৰে যাব লাগিব নহ'লে আমাৰ নিচিনাকৈ কঁপি যাব লাগিব আচলতে সেই পৰিৱেশটো আগতকৈ জংঘল বহুতেই কম হ'ল ৰাস্তাও বহুত ভাল হ'ল এতিয়া যিয়ে নহওক অকণমান উশাহটো অলপমান দীঘল হৈছে নহ'লে ছুটি হৈ গৈছিলে এতিয়া মানুহৰ গৰু গোহালি ম'হৰ গোহালিলৈ আমি পালোঁ এয়া গোহালিৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ এয়া নৈপৰীয়া মানুহৰ জীৱন অকণমান আপোনালোকক দেখুৱাই গৈছোঁ চাব আপোনালোকে বিৰাটেই ভাল লগা পৰিৱেশ কি ধুনীয়া দেখা পাইছেনে আপোনালোকে এয়া ধূলিময় পৰিৱেশ গৰু ম'হ আহিছে ধূলিয়ে অকণমান আমি ৰৈ দিছোঁ ধূলি একেবাৰে এনেকৈ মাৰি মহে গৰুহে গৈছে খুব ধুনীয়া পৰিৱেশ অকণমান আমি ৰৈ দিছোঁ অলপমান কেমেৰা আপোনালোকলৈ আগবঢ়াইছোঁ এনেকুৱা পৰিৱেশো চাগে মানুহে চাবলৈ আজিকালি অকণমান কম হৈছে গতিকে আপোনালোকলৈ আগবঢ়ালোঁ আমি বাৰু সেই গৰু ম'হে সেই টকা পইচাৰে বা গৰু ম'হৰ উপাৰ্জনেৰে আমাক মা দেউতাই ডাঙৰ দীঘল কৰিছে কাৰণে সেয়া আমি জন্মৰ আগৰ পৰাই সেই আমি মাৰ ঘৰৰ পৰাই পাইছোঁ বুলি ক'ব লাগিব যিসকলে পোৱা নাই অকণমান আপোনালোকক দেখুৱালোঁ এতিয়া একেবাৰে চিন্তা নাই ৰক্ষা আমি চিতলীয়া বুলি কয় গাঁওখনৰ নাম আমাৰ নেপালী সম্প্ৰদায়ৰ গাঁও এখন চিতলীয়া গাঁৱলৈ পাই গ'লোঁ এই আমাৰ চিতলীয়া গাঁৱৰ মন্দিৰ কৃষ্ণ প্ৰভু ৰক্ষা আহি পালোঁহি আৰু চিতলীয়া গাঁওখন পাৰ হোৱাৰ লগে লগে আমাৰ মিচিং গাঁও পাই যামহি আপোনালোকক পৰিৱেশখিনি অকণমান দেখুৱাইছোঁ এই আমাৰ চিতলীয়া নেপালী সম্প্ৰদায়ৰ আমাৰ গাঁওখন খুব ধুনীয়া পৰিষ্কাৰ পৰিচ্ছন্ন এখন গাঁও প্ৰথমতে ৰক্ষা পৰি আহিছোঁ আৰু পাছফালে হাতী বাঘ ওলাইছে যদি একদম একোচা নাই পিছফালে পোনে কেনেবাকৈ ঘৰলৈ পাবগৈ লাগে সেইটোৱে চিন্তা এই আমাৰ মিচিং মানুহৰ গাঁৱলৈ আহি পালোঁহি আপোনালোকক পৰিৱেশটো দেখুৱাইছোঁ ধুনীয়া সেউজীয়া পৰিৱেশৰ মাজে মাজে আমাৰ গাঁওখন এয়া আমাৰ আইসকলে কাম কৰি পেলাই আহিছে পথাৰৰ পৰা একেবাৰে আন্ধাৰ হৈ গ'ল আৰু এয়া আন্ধাৰ পৰিৱেশ গৈ পালোঁহি আমাৰ ঘৰলৈ আমাৰ ঘৰৰ ৰাস্তা আপোনালোকক দেখুৱাইছোঁ এয়া আমাৰ ঘৰৰ পৰিৱেশ আমাৰ পথাৰৰ পৰিৱেশ আমাৰ চাৰিওফালৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ আমি গৈ পালোঁহি আমাৰ ঘৰলৈ আপোনালোকে এতিয়া আমাৰ ঘৰলৈ লৈ যাব বিচাৰিছোঁ এইখনেই হৈছে আমাৰ গাঁওখন আপোন গাঁও মোৰ আপোন ঘৰখন আপোন
পাই গ'লোঁ আমি ঘৰ পৰা আহে মোৰ জনমভূমি আটাইতকৈ ঘৰ আহি পোৱাৰ লগে লগে ইয়াত ডিউটি চুৰু হৈ গাঁওখন এইফালে আমাৰ সিজি আছে পুৰাং আপিন মোৰ তৰা জনম পাতত ঘৰ মাটি টুকুৰা পুৰাং আপোনালোকক আপিন লৈ গৈছোঁ টোপোলা ভাত বুলিও কয় এয়া আমাৰ পুৰাং আপিন লিগাং লিগাং লাগিছে আলি লিগাং মেইন মানুহ আইগৰাকী কি হৈছে অ' আই হ'বগেনে টোপনি ধৰিছে নেকি টোপনিয়াই আমি দুয়োগৰাকী পুৰাং আপিন সিজাই আছোঁ বাকী ৰাইজে শুলে আমাৰ পুৰাং সিজোৱা দায়িত্ব ডিউটি পৰিছে মোৰ আৰু আইন কনে এইগৰাকী আমাৰ টোপনিয়াই চকুৱে নাই বেচেৰি গৈছেগৈ আৰু এইফালে আছোঁ আমি দুয়োগৰাকী এইফালে মোৰ অকণি ভতিজী আৰু মই ডাঙৰগৰাকী আমি দুয়োগৰাকী সিজাই আছোঁ পুৰাং আপিন 10:30 বাজি কপি কপি হাতী বাঘৰ হৈ আহি এয়া পুৰাং সিজাই আছোঁ আচলতে ভিডিঅ'টো আপলোড কৰা অকণমান দেৰি হ'ল ভিডিঅ'টো লিগাঙৰ আগদিনাখনৰ ভিডিঅ' আছিলে খাই বৈ আজৰি হৈ পেলাই পুৰাং সিজাই আছোঁ আপোনালোকক আলি আই লিগাঙৰ ভিডিঅ' মই আগবঢ়োৱা আছে চাব আজিলৈ বাই পুনৰ আন এটা ভিডিঅ'ত লগ পাম আপোনালোকক আজিলৈ বাই